নমস্কাৰ প্ৰিয় বন্ধুসকল, এই যে দেখিছে কাশ্মীৰ জলকীয়াটো আপোনালোকক দেখুৱাবৰ কাৰণে লৈ লৈছো। এনেকুৱা এটা জলকীয়া মই কুটি ৰাখিলো সৰু সৰুকে, আৰু এয়া মটৰ, কেঁচা মটৰ, ধনিয়া, জলকীয়া, এডোখৰ আদাও লৈছো। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ বাতিটো লৈ লৈছো, মটৰখিনি, কেঁচা মটৰখিনি ঢালি দিছো, আদাডোখৰ হাততে লৈ লৈছো। এইডোখৰ আকৌ সৰু সৰুকে টুকুৰা টুকুৰ কৰি দিব লাগিব। আপোনালোকক দেখুৱাই দিওঁ, কিন্তু পিছত মই এয়া টুকুৰা টুকুৰ কৰি ললো, তেনেকুৱা পটককেনে পিচ নাখায়, সেই গতিকে এইখিনি এতিয়া পিচি লৈছো। এইখিনি দেখিছেনে, পিচি হৈ গ'ল। খুব বেছিকে মিহিকে পিছা নাই, এনে অকমানহে এবাৰ মাৰি দিছো। আৰু এতিয়া বাতি এটা লৈ লৈছো, বাতিটোতে এনেকৈ কণী এটা ভাঙি ল'ম। কণীটো ভাঙি পেলাই এনেকৈ লৈ ললো। চামুচ এখন লৈ লৈছো আৰু এয়া চামুচখনেৰে ঘুটি লৈছো। স্কুলৰ টিফিনৰ কাৰণে আপোনালোকে এইটো বনাই দিব পাৰে। যদি কণী নাখায় তেতিয়াহ'লে কণী নিদিব, কণী নিদিয়াকৈও বনাব পাৰিব। আৰু যিখিনি কুটি ৰাখিছিলো কাশ্মীৰ জলকীয়া, সেইখিনি দি দিছো, ধনিয়াখিনিও দি দিছো, আৰু কেঁচা জলকীয়া দুটা যে কাটি লৈছিলো সেই দুটাও কুটি ৰখা, সেইখিনিও দি পেলাই এতিয়া চামুচখনে গোটেইখিনি মিলাই লৈছো। ইয়াতে মটৰখিনিও দি দিছো, যিখিনি মটৰ পিচি ৰাখিছিলো সেইখিনি গোটেইখিনি দি দিলো। এতিয়ালৈকে যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি দিব। আদা এটুকুৰা ডাঙৰ হৈ থাকি গৈছিলে, সেই টুকুৰাটো সৰুকে কটাৰীখনে কাটি পেলাই ইয়াতে দি দিলো। ইয়াতে দিবলৈ এতিয়া লৈ লৈছো পিঠাগুৰি। পিঠাগুৰি সৰু বাতি এটাৰে, এবাতি দিয়া নাই, এবাতিতকে অকণমান কমকে দিছো, দি পেলাই এইখিনি গোটেইখিনি মিলাই লৈছো। ইয়াতে পিঠাগুৰি কোনো জোখ নাই, আপোনালোকে যেনেকে দিম বুলি ভাবে তেনেকৈও দিব পাৰিব। জোখমতে দি দিছো ইয়াতে নিমখ। নিমখখিনি দিয়াৰ পিছত ইয়াতে দি দিছো 2 চামুচ ময়দা। ময়দা 2 চামুচ আৰু নিমখ দি পেলাই এইখিনি গোটেইখিনি মিলাই লৈছো। এতিয়া পানী এগিলাচ ওচৰতে লৈ লৈছো আৰু অকমান অকমান পানী দি দি এইখিনি মিলাই আছো। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন চবতছে আগতে পাব। এনেকৈ মিলোৱাৰ পিছতে ইয়াতে দি দিছো 1 চামুচ নেমু ৰস। নেমু ৰসখিনি দি পেলাই আকৌ চামুচখনেৰে মিলাই লৈছো। এয়া অকণমান দি দিছো বেকিং পাউডাৰ। বেকিং পাউডাৰখিনি দি পেলাই এনেকৈ লৰাই আছো। আধা চামুচতকৈ কমকে দিছো বেকিং পাউডাৰ। এইখিনি বনাবলৈ এতিয়া গেছটো জ্বলাই পাতি দিছো টাৱাখন। টাৱাখন গৰম হৈছে। প্ৰথমে 1 চামুচ দি দিছো গৰু ঘিউ। গৰু ঘিউ দি পেলাই এনেকৈ অকণমান সময় লৰাই লৈছো। আৰু অকণমান দি দিলো, দি পেলাই মানে গৰু ঘিউ দি ৰাখি থলো। যেতিয়া গৰু ঘিউখিনি গৰম হৈছে, যিখিনি মিশ্ৰণ ৰাখি থৈছিলো সেইখিনি ইয়াতে দি দিলো।
গোটেইখিনি দি দিয়াৰ পিছত অকমান লৰাই দিছো, লৰাই পেলাই মাজলৈ কৰি দিছো আচলতে, ঢাকনখন এনেকৈ মাৰি পেলাই ৰাখি থৈছো। অকণমানি যিখন পেন আছে মোৰ তাতে দি দিছো লাই শাকৰ গুটি কেইটামান। লাই শাকৰ গুটি কেইটামান এনেকৈ গৰম কৰি লৈছো, কৰি পেলাই ফুটুৱাই লৈছো আচলতে, অকমান ফুটিবলৈ দিছো। এয়া দেখিছেনে অকমান ফুটিছে ফটফটকে, এয়া ওপৰলৈ উঠি গৈছে। এইখিনি এতিয়া গেছটো অফ কৰি নমাই ৰাখি দিছো। নাস্তা য'ত বনাই ৰাখিছিলো টাৱাখন, সেইখনৰ ঢাকনিখন খুলি দিছো আৰু এই লাই শাকৰ গুটি কেইটা ভাজি পেলাই এনেকৈ ইয়াতে ওপৰতে দি দিছো। দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে। ওপৰতে গুটি কেইটা দি পেলাই আকৌ ঢাকনখন মাৰি ৰাখি থৈ দিলো। অলপ দেৰি এনেকৈ ৰাখি ঢাকনখন উঠালো আৰু অকমান লৰাই দিছো, দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া এইখন লুটিয়াই দিম। স্কুলৰ টিফিনত দিবলৈ ল'ৰা ছোৱালীক খুবেই ভাল পাব। এনেকৈ বনালে ল'ৰা ছোৱালীও ভাল পাব খাই, আপোনালোকে বনাই দিব পাৰে। উলটিয়াই পেলাই আকৌ ঢাকনখন মাৰি গেছটো কমাই পেলাই ৰাখি থলো। এনেকৈ অকমান সময় ৰাখি থৈছো, মানে ৩-৪ মিনিট ৰাখি থব। ৰাখি থোৱাৰ পিছত আকৌ উলটিয়াই দিব। চাব কিমান ধুনীয়া হৈছে, চাওক কিমান ধুনীয়া হৈছে চাওকচোন। এতিয়া গেছটো অফ কৰি নমাই দিলো। প্লেট এখনতে নমাই আপোনালোকক দেখুৱাই দিছো চাওক। এতিয়া চুৰি কটাৰী এখন লৈ পেলাই টুকুৰা টুকুৰ কৰি কাটি দিছো, কাৰণ ডাঙৰ হয় আৰু ঘৰৰ সকলোৱে খাম যেতিয়া চাহৰ লগত, সেই গতিকে এনেকৈ কাটি লৈছো পিচ পিচকে। চাওক গৰমে গৰমে কাটি আপোনালোকক দেখুৱাই দিছো। আৰু এইখিনি মই এতিয়া কাটি লওঁ, আপোনালোকে চাই থাকক। ৰাতিপুৱাই কি বনাও কি নবনাও লাগে নহয় জানো, এনেকৈ আপোনালোকে চাহৰ লগত ৰাতিপুৱা খাব পাৰিব, খাবলৈ খুবেই ভাল পাব। ময়ো ৰাতিপুৱা খাবলৈকে এনেকৈ বনালো। আৰু স্কুলত যদি টিফিন দিব বিচাৰে টিফিনতো দি দিব পাৰিব, সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ভাল পাব। ইয়াতে যিকেইটা বস্তু সিহঁতি নেখায় সেইকেইটা বস্তু আঁতৰাই পেলাব। তেনেকে জলকীয়া নেখায়, মই অৱশ্যে হেৰি দিয়াই নাই, পিঁয়াজ দিয়াই নাই, পিঁয়াজ নেখায় কাৰণে ল'ৰা ছোৱালীয়ে, এই গতিকে মই পিঁয়াজ দিয়াই নাই। পিঁয়াজো দিব পাৰে, আপোনালোকে যদি পিঁয়াজ খাওঁ বুলি ভাবে পিঁয়াজো দিব পাৰে। আৰু এনেকৈ টুকুৰা টুকুৰ কৰি দিছো চাওকচোন। গৰমে গৰমে কাটাৰ কাৰণে এয়া ধোঁৱা ওলাই আছে, দেখিছে নহয় আপোনালোকে। এটা পিচ এনেকৈ দেখুৱাই দি চাওকচোন কিমান ধুনীয়া আৰু মিহি হৈছে, খাবলৈ খুব ধুনীয়া হয়। আৰু এইখন গোটেইখন আপোনালোকক এনেকৈ দেখুৱাই দিলো। ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালো।